নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষষ্ঠ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ ৰিপ ভেন উইংকেল নামৰ পাঠটো মই আগতে বুজাই দিছিলোঁ। পাঠটোৰ সম্পূৰ্ণৰূপে বুজাই দিয়া আছে। আজি আমি আলোচনা কৰিম প্ৰশ্ন উত্তৰসমূহ। প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ আগতে আমি কেইটামান শব্দ দেখিছিলোঁ যিবিলাকৰ অৰ্থ প্ৰয়োজন হ'ব পাৰে। এইবিলাক হ'ল এগ্ৰিড, এগ্ৰিডৰ সন্মত হোৱা, ভেলি উপত্যকা, নদীৰ পাৰ, সাগৰৰ পাৰ এইবিলাকক, ফেমিলিয়াৰ পৰিচিত বা চিনাকি, এমেজড, এমেজড মানে আচৰিত হোৱা, ষ্ট্ৰেঞ্জ, ষ্ট্ৰেঞ্জটো হ'ব অচিনাকি। তো এইকেইটা শব্দ অৰ্থ তোমালোকে আহিব পাৰে, এইবিলাক শব্দ অৰ্থ কৈ দিলোঁ। ইয়াৰ পিছত আমি উত্তৰসমূহ চাম দেই, প্ৰশ্ন আৰু উত্তৰসমূহ। প্ৰথম প্ৰশ্নটো চোৱা, আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। ইয়াত চোৱা, হোৱাট ডিড ৰিপ ডু ৱেন হিজ ৱাইফ গট এংগ্ৰি উইথ হিম। মানুহজনীয়ে যেতিয়া খং কৰে ৰিপ ভেন উইংকেলে কি কৰে? ইয়াৰ সাধাৰণ উত্তৰটো হ'ব সহজ উত্তৰ, ৱেন হিজ ৱাইফ গট এংগ্ৰি ৰিপ ৱেণ্ট টু দ্য মাউণ্টেইনছ টু হাইড ফ্ৰম হাৰ। এইটো উত্তৰ হ'ব, ৰিপৰ মানুহজনীয়ে যেতিয়া খং কৰে ৰিপ পাহাৰলৈ গৈ লুকাই থাকে বা পলাই যায়। বি প্ৰশ্নটো, হোৱাট ৱাজ দ্য নেম অফ ৰিপছ ডগ? ৱফ ৱাজ দ্য নেম অফ ৰিপছ ডগ। ৰিপৰ কুকুৰটোৰ নাম এইটো ৱফ দেই। তাৰপিছত আছে, ৱাই ডিড ৰিপ ফল ফাষ্ট এছলিপ। ৰিপ ভেন উইংকেল কিয় ইমান টোপনি গৈছিল? ৰিপ fell fast asleep because he had climbed to the highest part of the mountains which made him tired. ৰিপ ভেন উইংকেল টোপনি গৈছিল কাৰণ he had climbed, তেওঁ বহুত ওপৰত, হাইষ্ট পাৰ্ট অফ দ্য মাউণ্টেন, পৰ্বতৰ একেবাৰে ওখ চূড়ালৈকে তেওঁ খোজকাঢ়িছিল বা বগাই গৈছিল, সেইকাৰণে তেওঁক ভাগৰ লাগিছিল, সেইবাবে তেওঁ টোপনি গ'ল। তো চি প্ৰশ্নটোৰ উত্তৰটো এইটো। ইয়াৰ পিছত তললৈ যাওঁ, ইয়াত উত্তৰটো হ'ব ডি প্ৰশ্নটো আছে, কি আছে চোৱা, হু ডিড দ্য য়াং উইমেন লুক লাইক। সেই সৰু ছোৱালীজনী দেখাত কাৰ দৰে আছিল? দ্য য়াং উইমেন লুক লাইক ৰিপছ ৱাইফ। সেই সৰু ছোৱালীজনী দেখাত ৰিপ ভেন উইংকেলৰ মানুহগৰাকীৰ দৰে দেখা গৈছিল। তাৰপিছত আছে ই প্ৰশ্নটো, হু ৱাজ দ্য য়াং উইমেন। সেই সৰু ছোৱালীজনী, কম বয়সীয়া ছোৱালীজনী কোন আছিল? দ্য য়াং উইমেন ৱাজ ৰিপছ ডাটাৰ। ৰিপ ভেন উইংকেলৰ জীয়েক আছিল, হয়নে? তো এইখিনিলৈকে ইয়ালৈকে পালোঁ। ইয়াৰ পিছত আমি তাৰ তলত প্ৰশ্ন কি কি আছে চাবলৈ চেষ্টা কৰিম। ইয়াত আছে, হাউ লং ডিড ৰিপ শ্লিপ ইন দ্য মাউণ্টেইনছ। ৰিপ ভেন উইংকেল মাউণ্টেইনটোত, পৰ্বতত কিমান দিন শুই আছিল? ৰিপ স্লেপ্ট ইন দ্য মাউণ্টেইন ফৰ 20 years। 20 বছৰ হৈছিল দেই। এইটো মই আগতে আমি বুজাই দিওঁতে তোমালোকে এইটো মন কৰিছে চাগে, ৰিপ ভেন উইংকেলে পুৰি 20 বছৰ হৈছিল দেই। অলপ লং টাইপ এনচাৰ। ৰাইট এ পেৰাগ্ৰাফ অন ৰিপ ভেন উইংকেল। ৰিপ ভেন উইংকেলৰ বিষয়ে এটা পেৰাগ্ৰাফ লিখা বুলি কৈছে। তো আমি সাধাৰণতে লেচনটোৰ পৰা যিটো জানো তাৰ পৰা লিখিলোঁ, ৰিপ ভেন উইংকেল। ইয়াত চোৱা, ৰিপ ভেন উইংকেল ৱাজ এ চিম্পল, sober and kind neighbor. চিম্পল, sober মানে একদম কাজিয়া পেচাল নকৰা, ঠাণ্ডা মানুহ, and kind neighbor. But he was lazy. তেওঁ কিন্তু লেজি আছিল, এলেহুৱা আছিল। So his wife was sometimes angry with him. Then he would go away into the mountains to hide from her. Reef had a dog named Wolf. He had a daughter resembled his wife, whom he could not recognize later. লাষ্টৰ শাৰীত লিখিছোঁ, তেওঁৰ এজনী ছোৱালীও আছিলে, কিন্তু পিছত তেওঁ চিনি পাবলৈ বৰ কঠিন হৈছিল, কিন্তু চেহেৰা পাতি একেই মাকৰ দৰে দেখাৰ কাৰণে চিনি পাইছিল। এই বিষয়ে মানে ৰিপ ভেন উইংকেলৰ বিষয়ে এটা পেৰাগ্ৰাফ লিখিলোঁ। আৰু আমি ইয়াত এইটো পাৰ্টো লিখিব পাৰোঁ, তেওঁ খঙত গৈ পাহাৰৰ ওপৰত গৈ প্ৰায় 20 বছৰ ধৰি শুইছিল, এই কথাটো লিখিলেও শুদ্ধ হ'ব। গতিকে এইটো ৰিপ ভেন উইংকেলৰ বিষয়ে লিখা হয়, নহয় জানো? ইয়াৰ পিছত তলত চাওঁ আৰু এটা কম্পজিশ্যন মানে ৰচনাধৰ্মী প্ৰশ্ন। নেৰেট, এই প্ৰশ্ন নেৰেট হোৱাট হেপেন ৱেন
ৰিপ ৱেণ্ট বেক টু হিজ ভিলেজ আফটাৰ 20 years. 20 বছৰ পাছত যেতিয়া ৰিপ এণ্ড উইংকেল ঘূৰি আহিছিল তেতিয়া কি কি ঘটিছিল সেই বিষয়ে বৰ্ণনা কৰা বুলি ক'লে. When Rip went back to his village, he saw that everything had changed. The villagers were very unfamiliar to him. সকলো সলনি হৈ গৈছিল. ভিলেজাৰ্ছবিলাক তেওঁৰ কাৰণে আনফেমিলিয়াৰ, অচিনাকি যেন লাগিছিল. মানে 20 বছৰ আগৰ বিলাক ক'ত থাকিব এতিয়া. Everybody was staring at him. সকলোৱে তেওঁক staring মানে লাগি চাই আছিল. His house had fallen down. তেওঁৰ ঘৰটো জহিক হৈ গৈছিল. He found a girl who looked like his wife. এগৰাকী ছোৱালী পাইছিল যি তেওঁৰ মানুহগৰাকীৰ দৰে চেহেৰাৰ. When Rip gave his introduction, people were amazed. ৰিপ এণ্ড উইংকেলে যেতিয়া নিজৰ পৰিচয়টো দিলে মানুহবিলাক এমেজ মানে আচৰিত হৈছিল. They laughed and welcomed Rip to his village again. তেওঁলোক হাঁহিছিল আৰু ৰিপ এণ্ড উইংকেলক তেওঁৰ নিজৰ পুৰণি গাঁওখনলৈ আকৌ আমন্ত্ৰণ বা ৱেলকাম কৰিছিল. ৱেলকাম মানে আদৰণি জনাইছিল. ইয়াৰ পিছত আমি অলপমান এডজেক্টিভৰ কাম চাম. এডজেক্টিভবিলাক হ'ল ইয়াত চোৱা, এইটো কমপ্লিটলি, বিউটিফুলি, ফেয়াৰলি, কেয়াৰফুলি, লাউডলি এইবিলাকক ব্যৱহাৰ কৰিবলৈ কৈছে. চ' ইয়াত তোমালোকক মই এইটো লিখিয়ে দিলোঁ. She is opening the box carefully. তাই সাৱধানেৰে বক্সটো খুলিছে. I have completely forgotten about it. মই এই বিষয়ে সম্পূৰ্ণ পাহৰি গৈছিলোঁ. এইটো বিটো. চিটোত কি আছে চোৱা, ইট ইজ এ বিউটিফুলি ৰিটেন নভেল. এইটো বৰ ধুনীয়াকৈ লিখা নভেল. নভেল বুলি ক'লে উপন্যাস, কিতাপ মানে উপন্যাস, সাধুকথা বা যিকোনো এটা বিষয়ৰ কিতাপ হয়. তোমালোকে পিছত বুজি পাবা. তাৰপিছত আছে মীৰা ইজ ৰিডিং আ পয়েম লাউডলি. ৰিডিং দ্য পয়েম লাউডলি. মীৰাই তাইক এই কবিতাটো বৰ লাউডলি ডাঙৰকৈ পঢ়ি আছে. হ'ল, এইখিনি স্ক্ৰীনশ্বট ল'বা. তাৰপিছত আমি তললৈ যাম দেই. আৰু এটা থাকি গৈছিলে এইটো, চি ইজ ফেয়াৰলি বিউটিফুল. তাই বহুত ফেয়াৰলি বিউটিফুল, বৰ ধুনীয়াকৈ মানে ধুনীয়া ছোৱালী. হা, এইটো ডাবলকৈ এডজেক্টিভ ব্যৱহাৰ কৰা হৈছে. বিউটিফুলো এডজেক্টিভে হয়, ফেয়াৰলিও এডজেক্টিভ হয়. মানে ফেয়াৰলি বুলি ক'লে এডভাৰ্ব হয় একচুৱেলি. তাৰপিছত পাম 2 নম্বৰখিনি, গ্ৰামাৰৰ 2 নম্বৰখিনি. Rewrite the following sentences. Rewrite the following sentences using simple past forms of the verbs given in bracket. ব্ৰেকেটত যে দিছে শব্দটো সেইটো পাষ্ট টেন্সত লিখিব লাগে, পাষ্ট ফৰ্মত. তো এইটোতো তেনেই সহজ. চ' আই পে ঠাইত কি হ'ব, পেইড দ্য মানি বাই চেক. হ'লনে? ইয়াৰ পিছত আমি পিছত স্ক্ৰীনশ্বট লৈ ল'বা বা ভিডিঅ'টো পজ কৰি চাবা. ইয়াৰ তলত আমি চাম দেই, এইখিনিৰ পৰা চাম বিটো. দ্য ৰাইট ফুট ফল ফ্ৰম দ্য ট্ৰি. ৰাইট ফুট ফেল ফ্ৰম দ্য ট্ৰি. এইটো ফলটোৰ ফল ভাৰ্বৰ পাষ্ট ফৰ্ম ফেল হয়. এইটো তলৰটো দেখিছা, ফেল. ইয়াৰ পিছত প্ৰশ্নটো চোৱা, চি লক হাৰ জুৱেলছ ইন দ্য ছেফ. তাই নিজৰ জুৱেলছ মানে গহনা পাতি কিহত লক কৰিছিল, হয়নে? লকটো পাষ্ট টেন্স কি হ'ব, লকড হ'ব. চি লকড হাৰ জুৱেলছ ইন দ্য ছেফ. ছেফ মানে কি, আলমাৰি, একদম য'ত ভালকৈ তলা মাৰি ৰাখিব পাৰি, সেইটোক ছেফ বুলি কৈছে. ইয়াৰ পিছত চাওঁ, হি লে হিজ কোট অভাৰ দ্য চেয়াৰ. ডিটোত চোৱা, এই ডি প্ৰশ্নটো চোৱা, হি লে হিজ কোট অভাৰ এ চেয়াৰ. তেওঁ কোটটো লেইড হিজ কোট অভাৰ এ চেয়াৰ মানে চকীখনৰ ওপৰত পেলাই থৈছিল. তাৰপিছত চি লাই এবাউট দ্য ইনচিডেণ্ট. এইটো চি লাই এবাউট দ্য ইনচিডেণ্ট, আচলতে চি লাইটোৰ কি হ'ব, লাইড. চি লাইড এবাউট দ্য ইনচিডেণ্ট. হ'ল, এই ইমানখিনিয়ে. আৰু ইয়াৰ তলত আমি যিটো পাম 3 নম্বৰটো, যিবিলাক কৈছে যে ফাইণ্ড দ্য এডজেক্টিভ ইউজ ইন দ্য লেচন, মেক চেণ্টেন্স উইথ দেম. এডজেক্টিভবিলাক বাচিব কৈছে. এডজেক্টিভ মানে গুণবাচক বিশেষ্যবিলাক, গুণ দুখ বুজোৱা. তো তেনেকুৱা শব্দটো আমি অলৰেডি পাইছোঁৱেই. চোৱা, চিম্পল শব্দটো পাইছোঁ. চিম্পলটোৰ পৰা বাক্যটো বনিছে, ৰিপ ৱাজ এ চিম্পল মেন. sober, the man has a sober attitude.
চবেৰ প্ৰকৃতিৰ দেই, চবেৰ ইয়াত প্ৰকৃতিৰ বুজাব, মানে কাজিয়া পেচাল নকৰে। কাইণ্ড, কাইণ্ডটো তোমালোকে নিজৰ ফালৰ পৰা বাক্যটো সাজিব পাৰা দেই। ইয়াত কৈছে বি কাইণ্ড টু দ্য প'ৰ, দুখীয়াৰ প্ৰতি দয়ালু হ'বা। লেজি, লেজি, উই শুড নট বি লেজি, আমি এলেহুৱা হ'ব নালাগে। টায়াৰ্ড, উই আৰ ভেৰি টায়াৰ্ড নাও, আমাৰ বৰ ভাগৰ লাগিছে। হেভি, গধুৰ, দ্য বক্স ৱাজ ভেৰি হেভি। ইয়াৰ পিছৰটো কি আছে? ষ্ট্ৰেঞ্জ, অচিনাকি, আই মেট এ ষ্ট্ৰেঞ্জ মেন য়েষ্টাৰডে, যোৱাকালি মই বৰ অচিনাকি মানুহ এজন লগ পাইছিলোঁ। শ্বৰ্ট, শ্বৰ্ট চুটি, শ্বৰ্ট মানে চুটি, দিছ পেঞ্চিল ইজ শ্বৰ্ট। এইকেইটাই। ইয়াৰ পিছত আমি তললৈ যাওঁ আৰু কি কি আছে চাওঁ, এইটোৱে লাষ্ট হ'ব লাগে। এইটো কি আছে? 4 নম্বৰটোত কি আছে চোৱা, ৰিএৰেঞ্জ দ্য ফলোয়িং চেণ্টেন্সেছ ইন অৰ্ডাৰ অফ দেয়াৰ ছিকুৱেঞ্চ অফ ইভেণ্টছ, মানে বাক্যটো সজাব লাগে। ইয়াত যে এইটো এ বি চি ডি, এইটো 4টা বাক্যটো এনেকৈ দিছে, এ বি চি ডি ই, এইটো ক্ৰম অনুসৰি নাই, খেলি মেলিকৈ আছে, কোনটো আগত হৈছিলে কোনটো পাছত হৈছিলে তো আমি তোমালোকে চাব লাগিব। সেই অনুসৰি বাক্যটো এটা এটাকৈ লিখিব লাগিব। প্ৰথমে যিটো হৈছিলে, তাৰপিছত যিটো হৈছিলে, তাৰপিছত যিটো হৈছিলে, তাৰপিছত যিটো হৈছিলে, এনেকৈ লিখিব লাগে। গতিকে এই উত্তৰটো মই ইয়াত কৰিয়ে দিছোঁ। হ'ল, তোমালোকে ভিডিঅ'টো পজ কৰিলে এই বাক্যটো ধুনীয়াকৈ লিখিব পাৰা। গতিকে মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ। হ'লে আজিলৈ ইমানেই বুজাই দিলোঁ, ধন্যবাদ।